আপোনাৰ ঘৰত যদি কোনো সৰু ল'ৰা ছোৱালী আছে এই ভিডিঅ'টো দেখাব এই ভিডিঅ'টো যদি এটা সৰু ল'ৰা ছোৱালীও চায় 10 বছৰীয়া 12 বছৰীয়া মই গ্যাৰাণ্টি দি ক'ব পাৰোঁ যে সেই 10-12 বছৰীয়া সৰু ল'ৰা ছোৱালীয়েও এজাহাৰ লিখাত মাষ্টাৰ হৈ যাব। আজিকালি আপোনালোকে জানে যে এজাহাৰ আমি মুহুৰীবিলাকে লিখিব নোৱাৰে। আজিকালি এজাহাৰবিলাক পুলিচে হয়তো লিখিব লাগে, নহ'লে মানুহে নিজে লিখি লৈ যাব লাগে। বহুত থানাত এনেকুৱা হয় যে আমি নিজেই এজাহাৰ লিখি লৈ যাব লাগে। মই ইয়াত ডিটেইলছ আলোচনা কৰিছোঁ, যিকোনো এটা নহয়, মই 4টা ঘটনাৰ বিষয়ে ইয়াত আলোচনা কৰিছোঁ। এইটো দেখাৰ পিছত আপুনি 4 ধৰণৰ এজাহাৰ লিখা আপুনি গম পাই যাব। কেৱল 4 ধৰণৰ নহয়, যিকোনো ধৰণৰ এজাহাৰ আপুনি লিখিব পাৰিব। আপুনিতো পাৰিবই, আপোনাৰ ঘৰৰ সৰু ল'ৰা ছোৱালীও এজাহাৰৰ মাষ্টাৰ হৈ যাব। মই এইটো ফুল ডিটেইলছ আপোনাক দেখাই আছোঁ। ধৰক আপুনি এজাহাৰ লিখিব গৈছে যিকোনো এটা থানাতে। আমি ধৰি লৈছোঁ যে আমি দিছপুৰ আৰক্ষী চকীত এজাহাৰ কৰিবলৈ গৈ আছোঁ। এটা কথা লক্ষ্য কৰিব, আৰক্ষী চকী, মই ইয়াত আৰক্ষী চকী বুলি দিছোঁ। তাৰমানে আপোনাৰ চবকেইটা ফুল থানা নহয়, বেছিভাগে আমাৰ চাব থানা থাকে। চাব থানা যদি হয় সেইটো জানি ল'ব, আৰক্ষী চকী বুলি কয় চাব থানা। আৰু যিটো ফুল থানা সেইটোক আপোনাৰ আৰক্ষী থানা বুলি কয়। যদি আপুনি এজাহাৰ কৰা থানাটো ফুল থানা হয় তেতিয়াহ'লে আৰক্ষী থানা বুলি লিখিব। আৰু যদি চাব থানা হয় তাতে চাইনবোৰ্ডত আপুনি লিখাই পাব ফুল থানা নে আৰক্ষী চকী, সেইটো লিখা থাকিব। সেইমতে আপুনি লিখি দিব। তাৰিখটো ইয়াত নিলিখিব, তাৰিখটো পুলিচক লিখিব দিব। পুলিচে সুবিধামতে এই তাৰিখখিনি লিখি ল'ব। বিষয় এজাহাৰ, আৰু মই অবলিক দিছোঁ আবেদনকাৰী। বিষয় এজাহাৰ আবেদনকাৰী, মই আবেদনকাৰী কিয় লিখিলোঁ সেইটো মই পিছত আলোচনা কৰিম। এনেকুৱাকৈ আপুনি লিখিব বিষয়টো এজাহাৰ। এতিয়া আহিল এজাহাৰকাৰী, বা মই আবেদনকাৰীটো কিয় দি ৰাখিছোঁ ব্ৰেকেটত, মই পৰৱৰ্তী সময়ত আলোচনা কৰিম। এজাহাৰকাৰীৰ বিৱৰণটো দিব, যেনেকুৱা ধৰক আপুনি এজাহাৰটো কৰি আছে, আপোনাৰ নাম ৰাজু বুলি ধৰিছোঁ, 40 বছৰ আপোনাৰ পিতাৰ নামটো ইয়াত দি দিব, গাঁৱৰ নামটো দি দিব, পোষ্ট অফিচ, জিলা, পিন নম্বৰ, মোবাইল নম্বৰ। এইটো আপোনাৰ যিয়ে এজাহাৰ কৰি আছে তাৰ এড্ৰেছটো। যাৰ নামত এজাহাৰ কৰি আছে আছামী যদি এজন হয় এজন বুলিয়ে দি দিব এনেকৈ। আৰু যদি বেছি হয় আছামী সকল বুলি দি দিব। তেতিয়াহ'লে এইটো নালাগে, আপোনাৰ আছামী সকল বুলি লিখি দিব। যদি এজন হয় তেতিয়াহ'লে নাম্বাৰিঙো দিব নালাগে। সেই মানুহজনৰ নাম যিমানখিনি গম পায় গোটেইখিনি আপুনি গম নাপাবও পাৰে, তাৰ পিতাৰ নাম গম নাপাবও পাৰে, জিলা, পোষ্ট অফিচ, পিন এইবিলাক গম নাপাবও পাৰে। যিমানখিনি গম পায় সিমানখিনি লিখি দিব। আৰু যদি এনেকুৱা হয় যে নামটো আপুনি গম নাপায় বা কেৱল নামটো গম পায় গতিকে নামটো দি দিব। পিতাৰ নাম আপুনি অজ্ঞাত বুলি দি দিব, পিতা অজ্ঞাত। এনেকুৱা হয় না যে আমাৰ চিনাকি কোনোবা এজন মানুহ, কেৱল নামটো আমি চিনি নাপাওঁ বা অলপ বাহিৰৰ অলপ দূৰৰ মানুহ, তো আমি পিতা অজ্ঞাত বুলি দি দিম, এড্ৰেছ অজ্ঞাত বুলি দি দিম। আৰু যদি এই নামো নাজানো তেতিয়াহ'লে অজ্ঞাত বুলি দি দিম, যে আমি একোৱে নাজানো। তাৰপিছত আহিল ইয়াত ফৰ্মেলিটি এটা, মহাশয় আপুনি কি ক'ব বিচাৰিছে পুলিচক? সন্মানপূৰ্বক বিনীত নিবেদন এই যে, এইখিনি সন্মানপূৰ্বক বিনীত নিবেদন যে লিখিব লাগিব তেনেকুৱা কোনো কথা নাই। কিন্তু আপুনি যে এজন ভদ্ৰ মানুহ, এজন ভদ্ৰ সমাজৰ মানুহ, এইটো এটা ফৰ্মেলিটি। সেইখিনি আপুনি লিখি দিলে ইয়াৰ পৰা আপোনাৰ এজাহাৰটো ষ্টাৰ্ট হ'ল। এই যিটো পইণ্ট দিছোঁ মই, যোৱা, ইয়াৰ পৰা আপোনাৰ এজাহাৰটো ষ্টাৰ্ট হ'ল। আৰু এইটো আপোনাৰ খুবেই ইম্পৰ্টেণ্ট পইণ্ট। এটা এজাহাৰৰ মেইন ইম্পৰ্টেণ্ট পইণ্টটো ইয়াতে আপোনাৰ 80% এজাহাৰৰ মেইন ইম্পৰ্টেণ্ট। যোৱা এত তাৰিখে, আপোনাৰ তাৰিখটো বেলেগ হ'ব, যি তাৰিখ হ'ব সেইটো দি দিব। যোৱা এত তাৰিখে আনুমানিক কিমান বজাত, 10 বজাত নে 12 বজাত নে 2 বজাত নে 4 বজাত নে 10 বজাত 12 বজাত, আনুমানিক এত বজা, দুপৰীয়া নে পুৱা নে কি আপোনাৰ সন্ধিয়া নে ৰাতি, সেইবিলাক লিখি দিব। যে এত তাৰিখে কোৰ্টৰ কাৰণে বা পুলিচৰ কাৰণে আইডেণ্টিফাই হৈ গ'ল যে এই তাৰিখত ঘটনাটো হৈছে। টাইমটো আপুনি দি দিব যে 12টা বজাত দুপৰীয়া। তো আইডেণ্টিফাই হৈ গ'ল যে ইমান তাৰিখে ইমান বজাত অমুক আছামীয়ে কি কৰিছে। এতিয়া সেইটো মেইন কথা। আপোনাৰ ঘটনা মই কেইবাটাও ইয়াত উল্লেখ কৰিছোঁ। যেনেকুৱা মই প্ৰথম দিলোঁ যে উক্ত আছামীজনে মোক ফোনযোগে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে। যদি আপোনাক ফোন কৰি কোনোবাই ভাবুকি প্ৰদান কৰিছে, এই নাম্বাৰ ঘটনাটো আপুনি লিখি দিব। যদি এনেকুৱা ঘটনা হৈছে, ঘটনা আপোনাৰ বেলেগো হ'ব পাৰে।
যে আপোনাৰ ল'ৰা ছোৱালী ভাই ভণ্টি কোনোবা হয়তো টিউশ্যন লৈ গৈছে আৰু ঘৰলৈ উভতি অহা নাই। চ' এইখিনিতো ছেম থাকিবই। ইং তাৰিখে আনুমানিক এত বজাত মোৰ ল'ৰা বা মোৰ ভাইটি মোৰ ছোৱালী মোৰ ভণ্টি টিউশ্যনলৈ গৈছিল কিন্তু ঘৰলৈ উভতি অহা নাই। চ' এইখিনি হৈ গ'ল ঘটনাটো। এইটো হৈ গ'ল আপোনাৰ মিছিং কমপ্লেইন। এইটো হৈ গ'ল মিছিং কমপ্লেইন যে আমি দিওঁ, এইটো হৈ গ'ল আপোনাৰ মিছিং কমপ্লেইন। যেতিয়া আপুনি মিছিং কমপ্লেইন লিখিব তেতিয়া কিন্তু আপোনাৰ কোনো আছামী নালাগে, এইটো কিন্তু আপোনাৰ নালাগে। ইয়াত যেনেকুৱা আমি আছামী দিছোঁ আছামী নালাগে আৰু এজাহাৰকাৰী নালাগে। তেতিয়া আহিব আপোনাৰ আবেদনকাৰী। সেইকাৰণে মই ইয়াত আবেদনকাৰী হিচাপে লিখি ৰাখিছিলোঁ। 3 নম্বৰ ঘটনাটো যদি এনেকুৱা হয় যে এজন মানুহে আপোনাৰ ঘৰত সোমাই আপোনাৰ পৰিয়ালৰ কোনোবা মানুহক মাৰপিট কৰিছে। চ' আমি এনেকৈ দিম, উক্ত আছামীজনে মোৰ ঘৰত অনধিকাৰ প্ৰৱেশ কৰি মোৰ লগতে মোৰ পৰিয়ালৰ মানুহক অস্ত্ৰৰে প্ৰহাৰ কৰিছে বা মোক প্ৰহাৰ কৰিছে। তাৰপিছত আপোনাৰ এনেকুৱা হ'ব পাৰে যে আপোনাৰ 4 নম্বৰ ঘটনাটো যে আপোনাৰ মোৰ দাদা বা মোৰ ভাইটি ভণ্টি দেউতা মা কোনোবা কি হৈছে আপোনাৰ এক্সিডেণ্ট হৈ যাব পাৰে। চ' যদি এনেকুৱা কেছ হৈছে য'ত নেকি আপোনাৰ এটা এক্সিডেণ্টৰ আপুনি কমপ্লেইন দি আছে পুলিচ থানাত, তেতিয়াহ'লে আপুনি এনেকুৱাকৈ লিখিব যে আপোনাৰ মই বা আপুনি, যদি আপুনি এক্সিডেণ্ট হৈছে আপুনি বুলি দিব দাদা ভাইটি ভণ্টি দেউতা মা যিকোনো এজন দৰকাৰ মানুহ, আপোনাৰ বন্ধু চন্ধু কোনোবা হ'ব পাৰে, যে অমুক ঠাইত যাই আছিল সেই সময়ত এক্সিডেণ্ট হৈছে। তো ঠাইটোৰ নাম লিখি দিব যে নিজ ঘৰৰ পৰা, ধৰক ক'ৰ পৰা যাই আছিল নিজ ঘৰৰ পৰা বা বজাৰৰ পৰা বা বজাৰলৈ, ধৰক নিজ ঘৰৰ পৰা অমুক ফালে যাই আছিল, স্কুল ফালে কলেজ ফালে অফিচ ফালে যাই আছিল বা অফিচৰ পৰা কলেজৰ পৰা স্কুলৰ পৰা ঘৰলৈ উভতি আহি আছিল। ঘটনা যিয়ে নহওক এনেকুৱাকৈ আপুনি লিখি দিব যে অমুক তাৰিখত এই ডেটত ইমান বজাত অফিচৰ পৰা ঘৰৰ পৰা কলেজলৈ যাই আছিল বা আহি আছিল। সেই অৱস্থাত এটা গাড়ীৰ নাম্বাৰে উক্ত গাড়ীৰ মটৰচাইকেলজন বা আপোনাৰ 4 চকীয়া তীব্ৰ বেগে দেউতা মা ভণ্টিক পিছফালৰ পৰা বা সন্মুখ ফালৰ পৰা খুন্দিয়াই আহত কৰে। এতিয়া উক্ত গাড়ী বুলি কাক বুজাইছে? এতিয়া যেতিয়া আপুনি গাড়ীৰ নামত কমপ্লেইন কৰিব, ইয়াত আপুনি দি দিব গাড়ীৰ নম্বৰটো, ইয়াত দি দিব গাড়ীৰ নম্বৰটো আপুনি ইয়াত দি দিলে, এজাহাৰ গাড়ীৰ নম্বৰ নম্বৰৰ এনেকুৱাকৈ দিব AS 156250 নম্বৰৰ গাড়ীৰ চালক। এতিয়া আপোনাৰ এনেকুৱাও হ'ব পাৰে যে আপোনাৰ গাড়ীৰ নম্বৰটো নাই, এইটো গাড়ীৰ নম্বৰ থাকিলে গাড়ীৰ নম্বৰটো দি দিব। কেতিয়াবা হ'ব পাৰে যে গাড়ীৰ নম্বৰটো নাথাকে, তো এনেকৈ দি দিব আপুনি যে নম্বৰ প্লেটবিহীন গাড়ীৰ চালক, নম্বৰ ফলকবিহীন তো এনেকৈ দি দিব আপোনাৰ যদি নাম্বাৰটো নাথাকে। তো এইখিনি হৈ গ'ল। পিছত আপুনি লিখিলে যিটো লাষ্ট আখৰটো এইখিনিলে। গতিকে মহোদয় প্ৰাৰ্থনা যাতে মহোদয় ঘটনাৰ তদন্ত কৰি আমাক ন্যায় দিয়ে যেন এটি আপোনাৰ বিশ্বাসী ইয়াত আপোনাৰ চহীটো কৰি দিব। পাৰিলে ইয়াত মোবাইল নম্বৰটো দি দিব। এইখিনিতে আপোনাৰ এজাহাৰ হৈ গ'ল।